वेलकाम बैक टू माय यूट्यूब चैनल PD Vlogs। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনালোঁ। বহু দিনৰ পিছত আজি নতুন এটা ভিডিঅ' বনাব লৈছোঁ। এক্সাম চলি আছিল এণ্ড অকণমান মোবাইলটো বেয়া হৈ গৈছিল, তাৰ বাবে ভিডিঅ' বনোৱা হোৱা নাছিল। পিছে মোবাইলটো ভাল নহয় দিয়কচোন, কি ক'ম আৰু। তো দেৰি নকৰোঁ, জল্দি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ৰ'ব, ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত আপোনালোকে ভাবিছে এই আৰু আজি এনেকৈ মানে কিয় নহয়, মানে ৰিলছ বনাই আছিলোঁ, সেইবাবে ৰিলছ আৰু ফটো দি আছিলোঁ, সেইবাবে এনেকৈ ওলালোঁ। আৰু ভিডিঅ'টো ভাবিলোঁ বৰিং হৈ আছিল, ভাবিলোঁ ব্লগে বনাওঁ নেকি। বহুত দিন ব্লগো বনোৱা হোৱা নাই, একেলগে ড্ৰেছ কৰি আছোঁ, ব্লগে বনাই দিওঁ। সেইবাবে ড্ৰেছটো চেঞ্জ কৰি আপোনালোকক লগ পাই আছোঁ। ৰ'ব, আকৌ ৰেডি হৈ গ'লোঁ। এতিয়া বজাৰত যাম, বজাৰ যোৱাৰ বাবে ৰেডি হ'লোঁ। কেনেকুৱা লাগিছে জনাব। বলক বজাৰত যাওঁ, গৈ পেলাই লগ পাই আছোঁ। ৰ'ব, কম দামৰ কেইটা দেখাই দিছোঁ আৰু পচন্দ নকৰে। আহি পাই গ'লোঁ, কিনিছোঁ, কাপোৰ ল'লোঁ। প্ৰথমতে বহুত ভাল লাগিছিল মনটো। ঘৰত আহি পেলাই যেতিয়া ঘৰত দেখালোঁ এযোৰ কাপোৰ ভাল লগা নাই বুলি ক'লে আৰু কাপোৰটো বেয়া বুলি ক'লে। এতিয়া কি হ'ব, মোৰটো অকণমান বেয়া হৈ আছে, সেইবাবে ষ্টাইল কৰিব আছোঁ মোৰ বেয়া কাৰণে। ৰ'ব, কাপোৰ কেইযোৰ দেখাই আছোঁ আপোনালোকক। এযোৰ ল'লোঁ, ষ্টিক গ্ৰীণ হয়, বাট ইয়াতে কালাৰটো অকণমান মানে কি বুলি কয়, বেছি ডাৰ্ক লাগিছে চাগে। ৰ'ব, দেখাই আছোঁ। আৰু বাকী ভালেই, কাপোৰটো একদম মিহি, ডিজাইনটো বেছি মানে হেভি লোৱা নাই। মই হেভি কাপোৰ বেয়া পাওঁ। এযোৰ আৰু এইযোৰ একদম চিম্পুল হয়, দেখিছে। কালাৰটো বেয়া লগা নাই, ভালেই। আৰু জনাবচোন আপোনালোকৰ কেনেকুৱা লাগিল। এইযোৰো চিম্পুল হয়, একদম চিম্পুল। আৰু মোৰ আৰু এইযোৰ ল'লোঁ, এইযোৰ ক'লে এইযোৰ কেনেকুৱা লাগিছে জনাবচোন। ঘৰ আহি পাই পেলাই এতিয়া আৰু আম খাব ধৰিছোঁ। ৰ'ব, দেখাই আছোঁ আপোনালোকক, জিভাৰ পানী পৰি যাব। চাব, খাব নেকি? জ্বলা নাই। ভিডিঅ'টো আজি ইমানখিনিতে সামৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে আপোনালোকৰ, লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। বাই।